আপোনালোকৰ যদি হেল্থ আইডিখন বনোৱা নাই তেতিয়াহ'লে কেনেকৈ বনাব এই ভিডিঅ'টোত সকলোখিনি আপোনালোকক জনাই দিম। সো ভিডিঅ'টো চাই থাকক। ইয়াত দেখা পাইছে যে মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ পৰা এই আইডিটো দিয়া হয়। সো আপোনালোকে মোবাইলতে নিজে কৰিব পাৰিব, আধাৰ কাৰ্ড নহ'লেও কৰিব পাৰিব। ভিডিঅ'টো সকলোৱে চাই থাকিব, কেনেকৈ কৰিব লাগে মই সকলোখিনি জনাই দিম। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। মই ইয়াত ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ আৰু তাত হেল্থ id.ndhm.gov.in এইটো আপোনালোকে সাৰ্চ কৰি দিব। মই ভিডিঅ'ৰ ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম। তাত গৈ আপোনালোকে ডাইৰেক্টলি যেটো পেজ আছে এই পেজটোত, মোৰ ইয়াত পেজটো খোলা আছে, এই পেজটোত আপোনালোকে ডাইৰেক্ট যাব পাৰিব। সো এইটো কাটি দিব। ওপৰত দেখা পাইছে যে জেনাৰেট আইডি, এই জেনাৰেট আইডিটো আপোনালোকে জেনাৰেট আইডিটোত ক্লিক কৰি দিব। মই ইয়াত জেনাৰেট আইডিটোত ক্লিক কৰি দিছোঁ। এনেকৈ দেখা পাইছে, কন্টিনিউ কৰি দিব। আপোনালোকে তাত অলপ স্ক্ৰল ডাউন কৰি দিব। ইয়াত দেখা পাইছে যে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়ে আপোনালোকে কৰিব পাৰে। ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰ নহ'লে আপোনালোকে তলটো কৰিব। মই আধাৰ কাৰ্ড নাম্বাৰ নোহোৱাকৈ মানে আধাৰ কাৰ্ড নোহোৱাকৈ মই কৰি দেখাই আছোঁ। ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ এটা, আপোনালোকৰ যিকোনো এটা মোবাইল নাম্বাৰ ইয়াত বহাই দিলে হ'ল। মই ইয়াত মোৰ মোবাইল নাম্বাৰটো বহাই দি আছোঁ। সো মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে এইখিনি দেখা পাইছে, এইখিনি আপোনালোকে পঢ়িব পাৰে আৰু নপঢ়িব পাৰে। তো দেখা পাইছে আই এগ্ৰি আৰু আই এম নট ৰবটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ লগে লগে এটা আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰটোত OTP আহিব। আপোনালোকে এই OTPটো 10 মিনিটৰ ভিতৰত ইয়াত ফিল আপ কৰি দি সাবমিট কৰি দিব লাগিব। মই ইয়াত OTPটো সাবমিট কৰি দি আছোঁ। সো মই ইয়াত OTPটো সাবমিট কৰি দিলোঁ। তাৰপিছত দেখা পাইছে যে ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। আপোনালোকৰ ফাৰ্ষ্ট নেমটো আপোনালোকৰ নামটো আৰু টাইটেলটো আপোনালোকৰ লাষ্ট নেমটো, আৰু যেহেতু যদি কোনোবাৰ কুমাৰ থাকে তেতিয়াহ'লে কুমাৰটো হৈছে মিডল নাম। সো মই মোৰ নামটো ইয়াত বহাই দিছোঁ। মোৰ নামটো বহাৰ পিছত আপোনালোকে দেখা পাইছে যে হেল্থ আইডি, ইয়াত ষ্টাৰ মাৰ্ক আছে। কিন্তু আপোনালোকৰ এজন মানুহে মানে এটা নামতহে, যদি আপোনাৰ নামত যদি কোনোবা আগতে বনাই থৈছে মানে একে নামৰ মানুহে, তেতিয়াহ'লে বনাব নোৱাৰিব। তাত 1 2 3 যি দিব খুজিছে দিব পাৰে। যেনেকৈ এছাম 1 2 3 2 1 তেনেকৈ এটা ইউনিক দি বনাই ল'ব। মই ইয়াত বনাই দিছোঁ। তাৰপিছত পাছপোৰ্টটো আপোনালোকৰ অকল নামত নহ'ব। পাছপোৰ্টটো যেনেকৈ এছাম 1 2 3 এল দ্য গ্ৰেট তেনেকুৱাকৈ আপোনালোকৰ পাছপোৰ্টটো দুয়োটাতে সেম পাছপোৰ্ট মাৰি দিব। মই ইয়াত আপোনালোকক দেখুৱাৰ কাৰণে যিকোনো এটা পাছপোৰ্ট মাৰি দিছোঁ, মানে মোৰ মনত আছে দিছোঁ পাছপোৰ্টটো। তাৰপিছত ডেট, ইয়াত ডে বুলি যিটো আছে আপোনালোকৰ ডেট অফ বাৰ্থটোৰ দিনটো আপোনালোকৰ ইয়াত হয়, আৰু মান্থটো আপোনালোকৰ যোন মাহত জন্মিছে সেই মান্থটো, আৰু লগতে আপোনালোকে যোনটো চনত জন্মিছে আপোনালোকে সেই চনটো ইয়াত দি দিব। মই ইয়াত জন্ম চনটো মই দি দিম। ইয়াত আপোনালোকে এড্ৰেছ দেখা পাইছে, এড্ৰেছটো আপোনালোকৰ ইয়াত ভিলেজ দিব, ভিলেজ, পোষ্ট অফিচ, PS, তাৰপিছত ডিষ্ট্ৰিক্ট আৰু এছাম কমা দি পিনে দি দিব। মই ইয়াত দি দিছোঁ। আৰু আপোনালোকৰ এড্ৰেছটো ফিল আপ কৰাৰ পিছতে তোৰ দেখা পাইছে যে জেণ্ডাৰ বুলি আপোনালোকৰ এটা আছে। ইয়াত জেণ্ডাৰ মেল, ফিমেল, আদাৰ্ছ। আপোনালোকে যদি মেল হয় মেল দিব, ফিমেল হয় ফিমেল দিব। সো মই ইয়াত এইটো দি দিছোঁ। এইখিনি ফিল আপ কৰি লোৱাৰ পিছত মই ইয়াত মেল দি দিছোঁ। মেল দি পিনে আপোনালোকৰ ইয়াত স্ক্ৰল ডাউন কৰি দিব লাগিব অলপমান। আপোনালোকৰ যদি ফিমেল হয় ফিমেল দি দিব পাৰিছে, সেইটো কথা নাই। সো ইয়াত সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ লগে লগে এইটো দেখা পাইছে আপোনালোকৰ ফটোখন অহা নাই, লগতে আপোনালোকৰ যিটো আপোনালোকৰ ষ্টেটটো অহা নাই। সো তাৰ বাবে আপোনালোকে ইয়াত দেখা পাইছে এডিট প্ৰফাইলত যাব লাগিব। ইয়াত মই মোৰ এডিট প্ৰফাইলত গৈ কিনে মোৰ ফটোখন দি দিম। প্ৰথমতে আহিছে আপোনালোকে ইয়াত ফটো চেঞ্জ কৰিব পাৰিব। আপোনালোকৰ নিজৰ ফটোখন ইয়াত দি দিব। সো মই ইয়াত ফটোখন দি দিছোঁ। ফটোখন দিয়াৰ তলতে আপোনালোকে গোটেইখিনি চাব পাৰিব, নাম চাম ক'ৰবাত কিবা ভুল আছে নেকি। আপোনালোকৰ ভুল হ'লেও ইয়াত শুদ্ধ কৰা অপশ্যন আছে। ইয়াত ইমেইল আইডিটো দিয়াৰ এটা অপশ্যনেল আছে, আপোনালোকে দি দিব পাৰে। মই ইয়াত বৰ্তমান নিদিওঁ। সো আপোনালোকে এইখিনি, তাৰপিছত ষ্টেটটো আৰু আপোনালোকৰ ষ্টেটটো চুজ কৰাৰ পিছতে ডিষ্ট্ৰিক্টটো এনেকুৱাকৈ আহি যাব। ইয়াত ডিষ্ট্ৰিক্টটো আপোনালোকৰ যি ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চুজ কৰি ল'ব। মই ইয়াত মোৰ ডিষ্ট্ৰিক্টটো কামৰূপ ডিষ্ট্ৰিক্ট হয়, মই সেইটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে সাবমিট কৰি দিব। মই সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে এই দেখা পাব অলপ
টাইম ল'ব লৈছে তাৰপিছত ইয়াত ডাউনলোড হেল্থ আই ডি কাৰ্ড আপোনালোকে আপোনালোকৰ যিখন হেল্থ আই ডি কাৰ্ড জেনেৰেট হ'ব সেই আই ডি কাৰ্ডখন আপোনালোকে ডাউনলোড দি কেনে প্ৰিণ্ট কৰি ল'ব পাৰে চ' ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিলে লাইক কৰিব চ' ধন্যবাদ